Hello guys, welcome to my channel Jyotinath and myself Jyoti. সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। ইয়াৰ আগতো মই এটা মিনি ব্লগ পোষ্ট কৰিছিলো বাট তেনেকুৱা একো ৰেসপন্স পোৱা নাছিলো। সো এবাৰ ভাবিছো ফাৰ্স্ট এটা ভালকে ডাঙৰকে অলপ ব্লগ এটা বনাও। সো এতিয়া 7টা বাজিছে, আমি ঘৰৰ পৰা ওলাই গৈছো। মই ভাইটি আৰু মই গৈ আছো। আমি আজি ক'ত যাও কি কৰো ভিডিঅ'টো দেখুৱাম আপোনালোকক। সো আজিৰ ভিডিঅ'ৰ মেইন উদ্দেশ্যটো হ'ল স্বাধীনতা দিৱস মানে ইণ্ডিপেণ্ডেন্স ডে। আমাৰ শহীদ নগৰী ঢেকিয়াজুলি ইণ্ডিপেণ্ডেন্স ডেৰ বাবে একদম ধুনীয়াকৈ জিলিকি উঠিছে, যিটোৰ বাবে মই আজি আপোনালোকক দেখুৱাম। সো ভাইটি আৰু মই গৈ আছোঁ। আমাৰ ঢেকিয়াজুলিটো কেনেকুৱা সজাইছে। সো আমি গৈ আছোঁ টাউনৰ মাজত। তো আপোনালোকে ৰাস্তাৰ কাষত চাব পাৰে এনেকুৱা সৰুকৈ এটা ষ্টেজ বনাইছে। এটা নহয়, গোটেই ৰাস্তাটোতে জেগাত বনাইছে। তো এই ষ্টেজটো বনোৱাৰ কাৰণ হ'ল ইয়াত পাৰফৰ্মেঞ্চ কৰিব। সো আমি গৈ আছোঁ, মোৰ লগৰ এজনী আহিব তাইৰ ভণ্টিক লৈ। তো সেয়া আপোনালোকে চাব পাৰে, বান্দৰনী ইজ কামিং। তাৰপিছত এয়া চাওক, ইয়াত এটা ডেক'ৰেশ্যন কৰিছে ৰাস্তাৰ কাষতেই, ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল। আৰু ফাৰ্ষ্ট টাইম আমাৰ ঢেকিয়াজুলিত স্বাধীনতা দিৱস উপলক্ষে ইমান ধুনীয়াকৈ সজাইছে, মানে বহুত ভাল লাগিছে চাই। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? আৰু ইয়াৰ পিছত আমি নেক্সট লোকেশ্যনত গৈ আছোঁ। আৰু কৰোণাৰ পিছৰ পৰা মই মানে মাস্ক পিন্ধা হ'লোঁ, আৰু মানে এতিয়া মানে মাস্কটো য'তেই যাওঁ ত'তেই পিন্ধি যোৱা হয়, মাস্কটো খোলা নহয়ে। এয়া হ'ল আমাৰ ঢেকিয়াজুলি শ্বহীদ মৈদাম, য'ত প্ৰত্যেক বছৰে পতাকা উত্তোলন কৰা হয়। আৰু এই মৈদামৰ ওচৰতে আমাৰ ঢেকিয়াজুলি পাৰ্কখনো অৱস্থিত। আৰু এতিয়া মই আপোনালোকক দেখুৱাম যে ঢেকিয়াজুলি পাৰ্কখন কেনেদৰে ডেক'ৰেশ্যন কৰিছে, কাৰণ মই কালি চাইছিলোঁ বহুতেই সোমাইছে ষ্টেটাছত। তো মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আমাৰ ঢেকিয়াজুলি পাৰ্কখন কেনেদৰে ডেক'ৰেশ্যন কৰিছে। চ' মোৰ মতে লাগি আছে সোমাব নিদিব চাগে, কাৰণ বহুত মানুহ ৰখি আছে ইয়াত। পিছত চাওঁ কি হয়। আচ্ছা, তো ভিতৰত লাইটিং লগাই আছে যাৰ বাবে সোমাব নিদিয়ে। চ' আমি ভিতৰলৈ সোমাব নোৱাৰিলোঁ। যিয়ে হওক, যিমানখিনি পাৰোঁ আপোনালোকক বাহিৰৰ পৰাই দেখাই আছোঁ। এয়া চাওক, আমাৰ ঢেকিয়াজুলি পাৰ্কখন সজাই আছে। আৰু ইফালে চাব পাৰে আপোনালোকে লাইটিঙো লগাই আছে। তাতে ভাৰতৰ মেপখন ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে। কেনেকুৱা লাগিছে? তই ইণ্টাৰভিউ দিয়া নিচিনাকৈ নকবি, তোৰ আহিব মন আছিল বুলি ক। ইমান টাইমটো বাৰ মূৰ খাই আছিলি। আহিম আহিলি, এতিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। কালি আহিবি, বেং আনিম মই তোক। বল এতিয়া বেলেগ জেগাত যাওঁ, আমি বেলেগ লোকেশ্যন যাওঁ। বাই বাই। চ' যিহেতু পাৰ্কত আমাৰ সোমোৱা নহ'ল, তো আমি বেলেগ এটা লোকেশ্যনত গৈ আছোঁ এতিয়া। চ' এতিয়া আমি ক'ত যাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া মই য'ত গৈ আছোঁ ইমানটো ক'ব পাৰিম যে এইটো জেগা ঢেকিয়াজুলিৰ চবৰে ফেভৰেট। মোৰতো বহুত ফেভৰেট। চ' ব'লক গৈ থাকোঁ। চ' এয়াই হ'ল সেই বিশেষ ঠাইটো, মোৰ ফেভৰেট, যাৰ বাবে আমি ঢেকিয়াজুলিটোক শ্বহীদ নগৰী ঢেকিয়াজুলি নামেৰে জানো। শ্বহীদ ভেদীটো থানাৰ কাষত বনোৱা হৈছিল, কাৰণ ইয়াৰ পিছফালে এটা সৰু ষ্টৰী আছে, যিটো ষ্টৰী মই আপোনালোকক মই যিমানখিনি জানো একচুৱেলি মই সিমানখিনি ক'ম। মই যেনেকৈ জানো, মই যেনেকৈ পঢ়িছোঁ, মা দেউতাৰ পৰা যেনেকৈ শুনিছোঁ একচুৱেলি। তো ঢেকিয়াজুলি থানাটো ব্ৰিটিছ ইউনিয়ন জেক আঁতৰাই ভাৰতৰ তিৰংগা উত্তোলন কৰিবলৈ আগবঢ়াইছিল সমদল। ঢেকিয়াজুলিৰ দাঁতিকাষৰীয়া ঘটুৱা, জহামাৰী আৰু ঠেলামৰাৰ পৰা ওলাই আহিছিল শ শ জনতা। ঢেকিয়াজুলিৰ থানাত তিৰংগা উত্তোলন কৰিব যোৱাতে গৰজি উঠিছিল ব্ৰিটিছ বাহিনীৰ বন্দুক। থিতাতে ঢলি পৰিছিল স্বাধীনতা ত্যাগীৰ মুক্তিকামী জনতা। আৰু এই দেশ স্বাধীন কৰিবলৈ সেইদিন শ্বহীদ হৈছিল মণিৰাম নাথ, কুঁৱলী দেৱী, সহুলি দেৱী, তিলেশ্বৰী বৰুৱা, মণিৰাম কছাৰী, ৰতন কছাৰী, লেৰলা কছাৰী, মহিৰাম কোঁচ, সৰুনাথ চুতীয়া, মংগল কুৰ্কু, দয়াল পানিকা, এগৰাকী ভিক্ষাৰী আৰু এজন সন্যাসী। কিন্তু এইসকল শ্বহীদৰ অমৰ ত্যাগৰ কাহিনী আজিও হয়তো বহুতেই নেজানে, কাৰণ আমাৰ পাঠ্যক্ৰমত সপৃষ্ঠে উল্লেখ কৰা নাই ঢেকিয়াজুলিৰ কাহিনী। আৰু যিসকল শ্বহীদৰ নাম মই ক'লোঁ, সেইসকল শ্বহীদৰ ষ্টেচু এতিয়াও ধুনীয়াকৈ বনাই থৈ দিছে, আপোনালোকে চাব পাৰে।
আৰু এয়া হ'ল আমাৰ ঢেকীয়াজুলি থানা, যোনটো বহুত ধুনীয়াকৈ সজাইছে। আৰু এইবাৰ প্ৰথমবাৰ ইমান ধুনীয়াকৈ সজাইছে ঢেকীয়াজুলি থানাটো। আৰু তাৰপিছত গ'লোঁ আমি আৰু এটা লোকেশ্যন, আৰু এইটো আছিল আমাৰ ঢেকীয়াজুলিত নতুনকৈ এটা পাৰ্ক খুলিছে, যোনটো বহুত ধুনীয়া, একদম লাইটিং, মানে নতুন নতুন চব বস্তু ধুনীয়াই লাগে বাৰু। তো এইটো নতুনকৈ খুলিছে, আৰু সেইদিনাখন মানে আমি ভাবিছিলোঁ যাম বুলি, তো আজি আহিলোঁ। আৰু আজি ইয়াত উদঘাটন কৰিছে 13 আগষ্টৰ দিন। আৰু তাৰপিছত আমি অলপ ফুৰিলোঁ, ফটো উঠিলোঁ। তো মই অলপমান ভিডিঅ' কৰি আছিলোঁ, কিবা মানুহে চাই আছিলোঁ, চ' মোৰ লাজ লাগিছিল, তাৰপিছত মই ভিডিঅ'টো অফ কৰি দিছিলোঁ। চ' আমি তাৰ পৰা ওলাই আমি ফাষ্ট ফুডৰ দোকানত গ'লোঁ, ৰোড ছাইড ফাষ্ট ফুড। চ' মোৰতো বহুত ভাল লাগে ৰোড ছাইড ফুড খাব। তো আমি ইয়াতে ঘুগনি খালোঁ একচুৱেলি, আৰু এইটো লোকেশ্যন আছিলে। আৰু তাৰপিছত আমি দোকানত গ'লোঁ, ভাবিলোঁ কি খাওঁ। তো আমি মাজা বিচাৰিছিলোঁ, মাজা নাছিলে, চিল্ক আছিলে। চ' আমি চিল্ক ল'লোঁ, আৰু তাৰপিছত খালোঁ। চ' পিছত আমি ঘৰলৈ উভতি গৈ আছিলোঁ, বহুত ৰাতি হৈ গৈছিলে, 9টা বাজি গৈছিলে, আৰু মোৰ বান্ধৱীও গুচি গৈছিলে। তো আমি অহাকালি আকৌ লগ পাম। কালি আমাৰ ইয়াত বহুত ডাঙৰকৈ ৰেলী আছে। কালি মই আপোনালোকক বহুত কিবা ভিডিঅ' দেখাইছিলোঁ, মানে মই বহুত ভিডিঅ' বনাইছোঁ কালিৰ বাবে। চ' আজি 14 আগষ্ট, আজি আমাৰ ঢেকীয়াজুলিৰ পৰা ৰেলী ওলাব, গোটেই মানুহ, যিমান মানুহ আছে, মানে যোনে যোনে যাব বিচাৰে আৰু চবে ৰেলীত যাব। চ' মাহঁত আগতে গ'ল, মই এতিয়া গৈ আছোঁ, আৰু মই ৰাস্তাত অকলে, বহুত বেয়া লাগি আছে। চ' আমি এতিয়া ৰখি আছোঁ, চবে ৰখি আছে, মানে এইফালৰ পৰা ৰেলী আহিব, আমি চবে যাম। চ' আপোনালোকে ভিডিঅ'ত চাই গম পাই আছে চাগে কেনেধৰণৰ ৰেলী হ'ব। একদম বহুত মানুহ হৈছে, আৰু বহুত ভালো লাগিছে, কাৰণ এনেকুৱা ফাৰ্ষ্ট টাইম হৈছে যে 15 আগষ্টৰ দিন আমি চবেই ইমান স্পেচিয়েল বুলি ভাবোঁ, কিন্তু মানে কেতিয়াও এনেদৰে পালন নকৰোঁ। চ' এইবাৰ বহুত মানে ভাল লাগিছে, আৰু চব মানুহ যে ওলাই আহিছে এইখিনিয়ে বহুত। তো আমি গৈ আছিলোঁ, আমি ৰেলীত নোসোমালোঁ কাৰণ বহুত মানুহ আছিলে, আমি অলপ চাইডে গ'লোঁ। তাৰপিছত আপোনালোকে চাব পাৰে কিমান মানুহ হৈছে। কালি আমি সোমাব পৰা নাছিলোঁ পাৰ্কত, চ' আজি সোমালোঁ। আৰু আপোনালোকে চাব পাৰে মানুহ হৈছে, বহুতেই মানুহ হৈছে। আৰু দূৰৰ পৰা যিটো বস্তু ভাল লাগে, ওচৰৰ পৰা তাতকৈ আৰু বেছি ভাল লাগে বস্তুটো চাবলৈ। তো আপোনালোকক দেখুৱাম মই গোটেইখিনি, কেনেকুৱা সজাইছে, কেনেধৰণে সজাইছে, বহুত ভাল লাগিছে একচুৱেলি। আৰু এইটো হ'ল মানে পুখুৰীটো, আৰু এয়া লাইটিং, আপোনালোকে ব্ৰিজটোৰ লাইটিং চাব পাৰে, একদম পূৰা জাতীয় পতাকা, বহুত ভাল লাগিছে। চ' মোৰ ফ্ৰেণ্ডজনী অলপ দেখাই আছিলে যে মোকো দেখা, তো মই অলপ তাইক দেখাই দিলোঁ। আৰু এয়া আপোনালোকে ব্ৰিজটো চাব পাৰে, বহুত ধুনীয়া আছিলে, মানে ওচৰৰ পৰা আৰু বহুত ভাল লাগিছিল মানে চাবলৈ। মই ভিডিঅ' দেখাই আছোঁ আপোনালোকক, কিন্তু ওচৰৰ পৰা মানে বহুত বেছি ভাল আছিলে। আৰু তাৰপিছত আমি অলপমান ফটো চটো উঠিলোঁ, তাৰপিছত আমি আকৌ গুচি গ'লোঁ। আৰু তাৰপিছত মই লগ পালোঁ মোৰ লগৰ এজনীক। তো মোৰ লগৰজনী বহুত লাজ খাই আছিলে, মই কৈছিলোঁ যেতিয়া মই ভ্লগ বনাই আছোঁ বুলি। তো তাই কৈছে যে মোক নুঠাবি প্লিজ, মই কৈছোঁ একো নহয় দে। পিছত তাই বহুত লাজ চাজ খাই হাই চাই দিছে অলপমান, তাৰপিছত আমি গৈ আছিলোঁ। চ' আপোনালোকক মই দেখুৱাইছিলোঁ ষ্টেজবোৰ, যে পাৰফৰ্মেঞ্চ আছে বুলি। তো এয়া আছিল এটা ষ্টেজৰ পাৰফৰ্মেঞ্চ, মানে বেলেগ বেলেগ ষ্টেজৰ বেলেগ বেলেগ পাৰফৰ্মেঞ্চ আছিলে। কিছুমান ষ্টেজত ডান্স আছিলে, কিছুমান ধৰক কালচাৰেল ডান্সবোৰ, যেনেকৈ বড়ো, কছাৰী, তেনেকুৱা টাইপৰ ডান্স আছিলে। আৰু এইটো আপোনালোকে চাব পাৰে, মহাত্মা গান্ধী, বহুত ভাল লাগিছে চাই। একো ব্লগাৰ নহয়, এয়া বিউটিফুল বডিফুল ছোৱালী, চাওঁ এইফালে চাই দিয়া। পিছদিনাখন আমি আকৌ গৈছিলোঁ, কাৰণ মোৰ লগৰজনী চোৱা নাছিলে, তাই ক'লে ব'ল যাওঁ, বোলো ব'ল যাওঁ। যোৱাকালি গৈছিলোঁ, আজি আকৌ যাওঁ। তো মোৰ অলপ মানে নাচিব মন গৈ আছিলে, তো মই মানে গানটোত অলপ নাচি আছিলোঁ। পিছত তাৰপিছত মই উভতি আহিলোঁ, আৰু ৰাস্তাত মা আৰু ভাইটি ৰখি আছিলে, আৰু ভাইটিয়ে কিবা খাইছিলে, এইবিলাক মানে হাফ বইল কিবা এগ। তো মই ভাবিলোঁ মই কি খাওঁ, মইতো এইবিলাক খাব নোৱাৰিম। পিছত মই ভাবিলোঁ মই লেইজকে খাওঁ, তো মই দোকানৰ ফালে গ'লোঁ।
দোকানত গৈ মই লেচটো উলিয়াই আনিলোঁ, নিজে ওলাই লওঁ আৰু মানে পইচাটোহে দিব লাগে। তাৰপিছত মই লেচ লওঁ, কাৰ লেচ ফেভৰেট হয় বাৰু। তো অহাকালি 15 আগষ্ট হয়। আজিৰ ভিডিঅ'টো এইখিনিতেই শেষ কৰিলোঁ। অহাকালি আকৌ আপোনালোকৰ লগত লগ কৰিম। গুড মৰ্ণিং গাইজ, এতিয়া 6:30 বাজিছে আৰু আমি এতিয়া ভাবিছোঁ অলপ গৈ আহোঁ, মানে তাই অলপ কিবা মিঠাই আনিব যাব। তো আমি তাৰ পৰা পিছত শ্বহীদ মৈদাম যাম। তাৰপিছত গৈছিলোঁ এয়া হ'ল আমাৰ ঢেকীয়াজুলি বিহু ভৱন। যোনে নাজানে কৈ দিলোঁ মই। তো আমি গৈছিলোঁ পিছত তাই মিঠাই চিঠাই কিনিলে আৰু কিনি লোৱাৰ পিছত আমি শ্বহীদ মৈদাম ৰাস্তাটোৰ ফালে গৈ আছিলোঁ। তো মানুহ একদম নাছিলে ৰাতিপুৱা এইবাৰ আৰু অলপ দেৰিকৈ কৰিম বুলি চবে দেৰিকৈ আহিব। চ' আমি গোটেইখন খালী চালোঁ। চ' আমি ভাবিলোঁ যে ঘৰত গুচি যাওঁ, আমি আকৌ পিছত আহিম। তো আমি গুচি গ'লোঁ তেতিয়া 6:30 আৰু নাহিলোঁ। তাৰপিছত আমি 7টামানত ঘৰৰ পৰা ওলাম বুলি ভাবিলোঁ। তাৰপিছত আমি আকৌ আহি গ'লোঁ। এতিয়া 7:30মান বাজিব আৰু 7:30মানত গোটেই আহিছে চবেই। তো আমাৰ গাৰ্লছ স্কুলৰ ষ্টুডেণ্ট হয়, আমাৰ ঢেকীয়াজুলি উচ্চ মাধ্যমিক বালিকা বিদ্যালয় য'ত মই পঢ়িছিলোঁ। একচুৱেলি মোৰ স্কুলখন বহুত মানে ক'বলৈ ভাল লাগিছে। ঢেকীয়াজুলি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ ষ্টুডেণ্ট আছিলোঁ। আৰু এতিয়া আমি গেলেৰীৰ ফালে উঠি যাম। গেলেৰীৰ ফালে উঠি পিছত আমি বহিম আৰু পিছত ষ্টাৰ্ট হ'ব, আপোনালোকক দেখুৱাই থাকিম। আৰু এতিয়া 8টামান বাজে আৰু আপোনালোকে চাব পাৰে মানুহ প্ৰায়ভাগ আহি ভৰ্তি হৈয়ে গৈছে আৰু গেলেৰীটো পূৰা ভৰ্তি হৈ গৈছে। তলত NCC স্পৰ্টছৰ মানে কলেজৰ পৰা স্কুলৰ পৰা যিবোৰ আছে চব আহিছে আৰু গেলেৰী পূৰা ভৰ্তি হৈ গৈছে। ওপৰত অৰ্পিতা আৰু আকাংক্ষা ৰখি আছে, মোৰ লগৰ দুজনী। পিছত হয়তো ভিডিঅ'ত চাব মোক কেনেকৈ ভিডিঅ' বনাইছ বুলি ক'ব। চ' আগলৈ আপোনালোকক দেখুৱাই আছোঁ। এয়া আমাৰ পতাকা উত্তোলন কৰি আছে আৰু এতিয়া সকলোৱে মিলি ৰাষ্ট্ৰীয় সংগীত গাব আৰু তাৰ পিছতে আমাৰ কিছুমান পাৰফৰ্মেঞ্চ আছে দেশভক্তি গানৰ ওপৰত, আপোনালোকক দেখুৱাই আছোঁ। दुनिया से जाके बोल दो ऐसे जागो रे साथियों, दुनिया की आंखें खोल दो लहरा दो सरकशी का परचम लहरा दो, गर्दिश में सरज़मी का परचम लहरा दो सरकशी का परचम लहरा दो, गर्दिश में फिर अपनी सरज़मी का परचम लहरा दो। क्या भला कुछ होता है, क्या भला कुछ होता है, जाल लकीरों को दिखा क्या जोर बाजू होता है, जाल लकीरों को दिखा क्या जोर बाजू होता है, हिम्मत मर्दा अगर हो सब खुदा भी होता है, जा ज़माने को दिखा दे खुद में दम क्या होता है। আমাৰ প্ৰগ্ৰাম শেষ হ'ল আৰু তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ। তাৰপিছত আমি উভতাৰ পথত চালোঁ খিচিৰি খাই আছোঁ। আমি ভাবিলোঁ অলপ খিচিৰি খাই লওঁ, কাৰণ ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাছিলোঁ। তো এয়া মোৰ ফ্ৰেণ্ডবোৰ আহি আছে। মোৰ মৰম লগা বাইদেউজনীক মই খিচিৰি খুৱাই দিলোঁ। এয়াই মৰম আৰু ন অলপ। তাৰপিছত আমি গ'লোঁ। চ' এইখিনিয়ে আছিলে মোৰ গোটেই ভ্লগটো ভিডিঅ' আৰু মই 13 আগষ্ট 14 আগষ্ট 15 আগষ্ট তিনিওটা দিনৰ ভিডিঅ'বোৰ কেপচাৰ কৰিছিলোঁ। চ' মই ভাবিছিলোঁ এক্সট্ৰা দিয়াতকৈ গোটেইখিনি একেলগে দিওঁ। চ' আপোনালোকৰ কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো? যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।